হাই ফ্ৰেণ্ডছ, আজি বহুদিন মই ভিডিঅ' আপলোড দিব পৰা নাই কিয়নো মই আমাৰ ইয়াত নেটৱৰ্কৰ প্ৰব্লেম চলি আছিল। এতিয়া এটা নতুন ভিডিঅ' লৈ আহিলোঁ, কিছুমান জেনেৰেল নলেজ সম্পৰ্কীয় কুৱেশ্যন কেইটামান লৈ আহিলোঁ, যিবিলাকে আপোনালোকক যিবিলাক আপোনাৰ হেল্থৰ এক্সাম হওক বা অসম টেটত হওক বা আপোনাৰ DA হওক বা যিকোনো এক্সামত হেল্প কৰিব এইকেইটা কুৱেশ্যনে, কাৰণ এনেকুৱা কুৱেশ্যন প্ৰায় আহে, মই দেখা পাওঁ পৰীক্ষাবিলাকত। এতিয়া যিবিলাক নতুন ফ্ৰেণ্ডে মোৰ চেনেলটো চাই আছে এতিয়া ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ধৰণৰ আপডেট আপোনালোকে আৰু পাব ছাবস্ক্ৰাইব কৰিলে। আৰু নতুন নতুন কি চাকৰি ওলাইছে অসম চৰকাৰৰ আণ্ডাৰত, মই সকলোবোৰ আপডেট মই মোৰ চেনেলটোত দিওঁ, বা কি এডমিট আহিব সেইবিলাকো দিওঁ। বলক এতিয়া ভিডিঅ' আৰম্ভ কৰোঁ। কি আপডেট আছে? অসমৰ মাটিৰ জৰীপ কাৰ্য প্ৰথমতে কোনে প্ৰৱৰ্তন কৰে? অসমৰ যিটো মাটিৰ জৰীপ কাৰ্য আছে মানে সেইটো কোনে প্ৰৱৰ্তন কৰিছিল? এইটো আপোনাৰ 4টা অপশ্যন থাকিব, তাৰ ভিতৰত আপোনাৰ স্বৰ্গদেউ গদাধৰ সিংহ। আহোমসকলে কিমান বছৰ অসমত ৰাজত্ব কৰিছিল? যিটো আহোমসকলে আমাৰ ৰাজত্ব কৰিছিল অসমত, এইটো কিমান বছৰ? প্ৰায় 600 বছৰটো ৰাজত্ব কৰিছিল, সকলোৱে জানেই চাগে, আৰু যিবিলাকে নাজানে তেওঁলোকক মই কৈছোঁ। আহোমৰ প্ৰথম ৰজা কোন আছিল আৰু তেওঁ কিমান দিন ৰাজত্ব কৰিছিল? আহোমৰ প্ৰথম ৰজা আছিল চুকাফাই, তেওঁ ৰাজত্ব কৰিছিল প্ৰায় 40 বছৰ ৰাজত্ব কৰিছিল। আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, আহে বহুতোত মই দেখিছোঁ, বহুত কুৱেশ্যন পেপাৰ দেখিছোঁ। হয়তো চৰাইদেউ হ'ব। চুকাফা কোন চনত ৰাজপাটত উঠে? চুকাফা কিমান চনত ৰাজপাটত উঠিছিল? আৰু 1228ত আহোমসকলে অসমলৈ কেতিয়া আহে? সেইটো ছেম 1228। অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী কোনে লিখে? আহোমসকলে লিখিছিল। কেতিয়াৰ পৰা অসম ব্ৰিটিছৰ অধীনলৈ যায়? যিটো আপোনাৰ ইয়াণ্ডাবু সন্ধি অনুসৰি এইটো আমাৰ 1826 24 ফেব্ৰুৱাৰী ইয়াণ্ডাবু সন্ধি সংঘটিত হৈছিল। আপোনাৰ মানসকল যে আছিল, মানসকল আৰু ইংৰাজৰ মাজত হৈছিল। আৰু কোনজন আহোম ৰজাৰ দিনত মৈমৰীয়া বিদ্ৰোহ হৈছিল? যে কোনজন ৰজাৰ দিনত হৈছিলে মৈমৰীয়া বিদ্ৰোহ? আহোমৰ ৰজাৰ দিনত। এইটো আপোনাৰ লক্ষ্মী সিংহ যে আছে স্বৰ্গদেউ, তাৰ দিনত সংঘটিত হৈছিল। আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল? শেষৰ ৰণখনৰ নাম আছিল ইটাখুলিৰ ৰণ। ইয়াত আপোনাৰ সংঘটিত হৈছিল 1682 সংঘটিত হৈছিল খ্ৰীষ্টাব্দত। আৰু আহোমসকলৰ অহাৰ আগত অসমত কোন ৰজাই ৰাজত্ব কৰিছিল? আহোমসকল যেতিয়া আহিছিল তাৰ আগতে অসমত কোনো বেলেগ ৰজাই ৰাজত্ব কৰিছিল, সেই ৰজাজন আছিল কোচ ৰজা ৰাজত্ব কৰিছিল। ইয়াত 4টা অপশ্যন থাকিলেও আপুনি কোচ ৰজা অপশ্যনটো চিলেক্ট কৰিব। কোচ চিলেক্ট কৰিলে সেইটো আপোনাৰ শুদ্ধ এনচাৰ হ'ব। আপোনালোকে গম পাব 4টা অপশ্যন থাকিব পেপাৰত। অসমৰ ৰাজধানী শ্বিলঙত কেতিয়া পাতে? এইটো আপোনাৰ 1964ত পাতে। এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। অসমলৈ মানুহসকলক কোনে আনিছিল? এইটো সকলোৱে জানে প্ৰায়, বৰণ বৰফুকনে। শিৱসাগৰত কাৰেংঘৰ কোনে খাইছিল? এইটো আপোনাৰ স্বৰ্গদেউ প্ৰমত্ত সিংহই খাইছিল। আৰু এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, সেইটো হ'ল আহোমৰ যে মুদ্ৰা আছিল সেইটো কেইকুণীয়া আছিল? তাৰ এনচাৰ হ'ল 8কুণীয়া। এইটো মই কুৱেশ্যনটো এতিয়ালৈকে অন্তৰ্ভুক্ত কৰা নাই, কিছুদিন পিছত নতুন ভিডিঅ' অন্তৰ্ভুক্ত কৰিম। আহোমৰ ৰাজত্বৰ সময়ছোৱাৰ প্ৰধান নগৰ আছিল বা কি আছিল? এইটো গড়গাঁও লিখিব, বিভিন্ন ধৰণৰ অপশ্যন দিব, গড়গাঁও অপশ্যনটো শুদ্ধ হ'ব। অসমত জাপি প্ৰচলন কোনে আৰম্ভ কৰিছিল? এইটোতো সকলোৱে জানে, আহোমসকলে কৰিছিল। বানকাঁহী আৰু বানবাটি এই দুবিধ বস্তু অসমত কোনে প্ৰচলন কৰিছিল? 4টা অপশ্যন আছে, তাৰ ভিতৰত আপোনাৰ 2 নম্বৰ অপশ্যনটো আহোমসকল। পাইক আৰু পচা প্ৰথা কোনে আৰম্ভ কৰিছিল? ইয়াৰ 4টা অপশ্যন আছে, তাৰ ভিতৰত আপোনাৰ প্ৰতাপ সিংহই। আৰু এটা আছে তলৰ কোনবিধ খেল আহোমসকলৰ যুগত প্ৰচলন নাছিল? এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, আহে প্ৰায়। তীৰ চালনা। ইয়াণ্ডাবু সন্ধি সংঘটিত হৈছিল কিমানত? 26ত 1826 চনত। চিপাহী যে বিদ্ৰোহ হৈছিল অসমত, তাৰ নেতৃত্ব গ্ৰহণ কৰিছিল কোনে? মৰিৰাম দেৱানে গ্ৰহণ কৰিছিল। আৰু আপোনাৰ বংগৰ চুলতান হুছেইন শ্বাহে কেতিয়া কামৰূপ আক্ৰমণ কৰিছিল? 1498। চুকাফাৰ সমসাময়িক মৰণ ৰজা কোন আছিল? ইয়াত বড়োচা 4টা অপশ্যন আছে, বড়োচা অপশ্যনটো লিখিব। অসমৰ নেপোলিয়ান বুলি কোৱা হয় কাক কোৱা হয়? অসমৰ নেপোলিয়ান বুলি চুহুংমুঙত কোৱা হয়, চুহুংমুং। ইয়াত 4টা অপশ্যন আছে, তাৰ ভিতৰত চুহুংমুং অপশ্যনটো ক্লিক কৰিব। পুৰণি জগন্নাথ মন্দিৰৰ কাষত পুখুৰী খন্দোৱা আহোমৰ ৰজাজনৰ নাম কি? ইয়াত আপোনাৰ 4টা অপশ্যন আছে, তাৰ ভিতৰত চুহুংমুং অপশ্যনটো ক্লিক কৰিব।
আপোনাৰ গুৰুচৰিত ৰচক গুৰুচৰিত যিখন আছে সেইখন কোনে ৰচনা কৰিছিল আপোনাৰ চাৰিটা অপশ্যন থাকিব তাৰ ভিতৰত আপুনি ৰামচৰণ ঠাকুৰ নামৰ অপশ্যনটো ক্লিক কৰিব মহম্মদ বিন বাখতিয়াৰৰ কামৰূপ যেতিয়া আক্ৰমণ কৰিছিল সময়ত কামৰূপৰ ৰজা আছিল কোন আছিল পৃথু আছিল যিবিলাক ফ্ৰেণ্ডে নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ আৰু আপডেট মই মোৰ চেনেলটো দিম আৰু মোৰ এইটো ভিডিঅ'টো শ্বেয়াৰ কৰিব যিবিলাক ফ্ৰেণ্ডে চাইছে কাৰণ বেলেগ ফ্ৰেণ্ডৰো হেল্প হ'ব ঠিক আছে ফ্ৰেণ্ড এতিয়া